আমি আজি আলোচনা কৰিম ক্লাস 10 গণিত বিষয়ৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিপূৰ্বে ক্লাস 9 বাস্তৱ সংখ্যাৰ লগত চিনাকি হৈ আহিছা আৰু আমি এই ক্লাস 10 সেই একেখিনি বস্তুৱে ক্লাস 10 যিখিনি শিকি আহিছা তাৰ ঠিক পৰৱৰ্তী পৰ্যায়ৰ কিছু কথা আলোচনা কৰিম। আৰু তাৰ আগতে মই কৈছোঁ যে বাস্তৱ সংখ্যা কি। আমি বাস্তৱ সংখ্যাৰ বিষয়ে জানিবলৈ হলে বাস্তৱ সংখ্যাৰ ধৰ্মসমূহৰ বিষয়ে জানিবলৈ হলে প্ৰথমতে আমাক লাগিব বাস্তৱ সংখ্যাৰ ধাৰণাটো। গতিকে মই বিচাৰিছোঁ প্ৰথমতে আমাৰ বাস্তৱ সংখ্যাৰ ধাৰণাটো ক্লিয়াৰ হৈ লওক। গতিকে বাস্তৱ সংখ্যানো কি, আমি কি বুজি পাওঁ বাস্তৱ সংখ্যা বুলি ক'লে? বাস্তৱ সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ? সাধাৰণতে বাস্তৱ সংখ্যা বুলি ক'লে আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাসমূহক একেলগে বুজি পাওঁ। যিবিলাক সংখ্যা স্বাভাৱিক হয়, পূৰ্ণ সংখ্যা হয়, অখণ্ড হয়, পৰিমেয় হয়, অপৰিমেয় হয়, তাৰমানে এই গোটেইবিলাক সংখ্যাক একেলগে আমি কি বুলি কওঁ? বাস্তৱ সংখ্যা বুলি কওঁ। তেতিয়াহ'লে যদি বাস্তৱ সংখ্যা জানিলোঁ, তেতিয়াহ'লে আমি জানিব লাগিব স্বাভাৱিক সংখ্যা কি, কোনবিলাক স্বাভাৱিক সংখ্যা আৰু কেতিয়া আমি কিয় আমি তেওঁলোকক বা সেই সংখ্যাবিলাকক আমি বাস্তৱ সংখ্যা বুলি কওঁ। প্ৰথমতে কৈছোঁ স্বাভাৱিক সংখ্যা কি হয়? যিবিলাক সংখ্যাক আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰোঁ সেই সংখ্যাবিলাকক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। যেনিবা মই সুধিলোঁ তোমাৰ হাতত কেইটা বল আছে, তুমি কি উত্তৰ দিবা? নিশ্চয় তুমি উত্তৰ দিবা ছাৰ মোৰ হাতত 10টা বল আছে। এই যে 10টো ইউজ কৰিলে, আমি ব্যৱহাৰ কৰিলোঁ, তুমি উত্তৰ দিলা, এই 10টোক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। কেতিয়াবা তোমাৰ হাতত এটা বল আছে, তেতিয়া তোমাৰ স্বাভাৱিক সংখ্যা কি হ'ব? 1 হ'ব। কিন্তু এতিয়া তোমালোকক যদি মই প্ৰশ্ন কৰোঁ, ধৰি লোৱা তোমালোকৰ হাতত 1 টকাও নাই, পইচা নাই, তাৰপিছত তোমাক প্ৰশ্ন কৰিছোঁ যে তোমাৰ হাতত কেই টকা আছে, তেতিয়া তুমি কি কৈ উত্তৰ দিবা? মোৰ হাতত পইচা নাই ছাৰ, আৰু নতুবা তুমি উত্তৰ দিবা মোৰ হাতত 1 টকাও নাই। এই যে ক'লো মোৰ হাতত 1 টকাও নাই, আমি কি ব্যৱহাৰ কৰিছোঁ তাতে? যদিও নাই বুজাবলৈ ব্যৱহাৰ কৰিছোঁ, আমি কিন্তু ব্যৱহাৰ কৰিছোঁ 1টোৱে। গতিকে সেই 1টোক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। কিন্তু তুমি ভুলতো নকোৱা যে মোৰ হাতত 0 টকা আছে, গতিকে আমি 0টো কি বুলি নধৰোঁ? স্বাভাৱিক সংখ্যা বুলি নধৰোঁ। তাৰমানে স্বাভাৱিক সংখ্যা কোনবিলাক হ'ল? 1, 2, 3, 4 এইবিলাক গোটেইবিলাক কি হয়? স্বাভাৱিক সংখ্যা হয়। তাৰপিছত আহিল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক কওঁ আমি? এই স্বাভাৱিক সংখ্যাবিলাকৰ লগত যেতিয়া আমি 0টোকো একেলগে ধৰোঁ, তেতিয়া আমি সেই সংখ্যাৰ সংগতিটোক বা সেই সংখ্যাৰ গ্ৰুপটোক আমি কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। তাৰমানে পূৰ্ণ সংখ্যা কোনবিলাক হ'ল? 0, 1, 2, 3, 4। এতিয়া চোৱা, তোমালোকে ক্লাছ 9 প্ৰথম অধ্যায়ৰ প্ৰথম অনুশীলনীত এটা কণ্ডিশ্যনেল কুৱেশ্যন পাইছিলা যে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? আৰু দ্বিতীয় প্ৰশ্নটো পাইছিলা এনেকুৱা, সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে? যদি নহয় কাৰণ দৰ্শোৱা। মনত আছে নিশ্চয় তোমালোকৰ? তাত কেনেকুৱা আহিছোঁ এতিয়া, সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে নহয়? সকলো স্বাভাৱিক সংখ্যা কোনবিলাক? যিবিলাক 1ৰ পৰা আৰম্ভ হৈ এনেকৈ গৈ আছে। এতিয়া চোৱাচোন পূৰ্ণ সংখ্যাৰ গোটত সেইবিলাক আছে নে নাই? আছে নিশ্চয়। তাৰমানে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। এতিয়া যদি মই ওলোটা প্ৰশ্নটো কৰোঁ, সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে? তেতিয়া তোমালোকৰ উত্তৰ কি হ'ব? সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। কিয় নহয়? 0টো এটা পূৰ্ণ সংখ্যা, কিন্তু 0টো কি নহয়? স্বাভাৱিক সংখ্যা নহয়। গতিকে আমি কি পালোঁ? এই স্বাভাৱিক সংখ্যাবিলাক ক'ত সোমাই আছে? আচলতে পূৰ্ণ সংখ্যাত সোমাই আছে। তাৰপিছত আহিল আমাৰ অখণ্ড সংখ্যা। এই অখণ্ড সংখ্যা কোনবিলাক? যেতিয়া আমি সকলো পূৰ্ণ সংখ্যাৰ লগত স্বাভাৱিক সংখ্যাৰ নিগেটিভ সংখ্যাবিলাক ধৰোঁ। নিগেটিভ মানে কি? যেতিয়া আমি সংখ্যা এটাৰ আগত মাইনাছ চিনডাল দিম, নাইবা আমি বিয়োগ চিন এটা দিম, তেতিয়া আমি সেই সংখ্যাবিলাকক কি বুলি কওঁ? ঋণাত্মক সংখ্যা বুলি কওঁ। এতিয়া অখণ্ড সংখ্যা কোনবিলাক হ'ব তেতিয়াহ'লে? অখণ্ড সংখ্যা হ'ব 0, 1, 2, 3, ... এইফালে যেনিবা -1, -2, -3 আৰু এইফালে ... এতিয়া চোৱা ইণ্টাৰেষ্টিং কথাটো, আমি কি কৰিলোঁ? 0, 1, 2, 3, 4 এনেকৈ ধৰিলোঁ, আৰু এইফালে -1, -2, -3 এনেকৈ ধৰিলোঁ। এই গোটেইবিলাকক আমি কি বুলি কৈছোঁ? অখণ্ড সংখ্যা বুলি কৈছোঁ। আৰু ইয়াতে আমি এনেকৈ লিখিব পাৰিলোঁ হয় 0,
+1 -1 +2 -2 +3 -3 এনেকৈ লিখিব পাৰিলো কিন্তু লিখোতে তোমালোকক মই কেনেকৈ লিখিলো চোৱা মাজত 0 লিখি এইফালে মই 1 2 3 লিখিছো এইফালে মই -1 2 3 এইবিলাক লিখিছো ইয়াৰ কাৰণটো কি বুলি কওঁতে তোমালোকে সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত সংখ্যা ৰেখাৰ ধাৰণাটো পাইছিলা এই সংখ্যা ৰেখা কি আছিল এটা সৰল ৰেখা আছিল য'ত আমি কি কৰিছিলো সমাজত এটা পইণ্ট দি শূন্য বুলি ধৰিছিলো তাৰপিছত আমি সমানে কিছুমান ঘৰ বনাই সোঁফালে 1 2 3 গৈ এনেকৈ আগবাঢ়ি গৈছিলো এনেকৈ বাওঁফালে আমি -1 -2 -3 -4 এনেকৈ দি পেলাই আগবাঢ়ি গৈছিলো আৰু তাৰ লগে লগে আমি সংখ্যা ৰেখাৰ কিছুমান ধৰ্ম শিকিছিলো য'ত কোৱা হৈছিল 0 টো ধনাত্মক নহয় ঋণাত্মক নহয় আনহাতে 0 ৰ পৰা সোঁফালে যিমান সংখ্যা আছে সেই আটাইবিলাক সংখ্যা 0 ৰ পৰা বাওঁফালে থকা সংখ্যাতকৈ ডাঙৰ আৰু তৃতীয় কথাটো তোমালোকে পঢ়িছিলা যে সংখ্যা ৰেখাৰ যিকোনো দুটা সংখ্যা সেই সংখ্যাটো ডাঙৰ যিটো সংখ্যা ৰেখা সোঁফালে থাকে ধৰি লোৱা মই ইয়াতে কি কৰিছো 0 আৰু -4 ধৰিলো এই দুটাৰ কোনটো ডাঙৰ বুলি সুধিলে তোমালোকে কনফিউজ হোৱা এই কোনটো ডাঙৰ বহুতৰ এনেকুৱা লাগে যে -4 টো ডাঙৰ কিন্তু আচলতে কি হয় 0 টো ডাঙৰ কেলে 0 টো ডাঙৰ এই 0 টো কি হৈছে সংখ্যা ৰেখা সোঁফালে আছে আৰু -4 টো বাওঁফালে আছে যিকোনো দুটা সংখ্যা লোৱা তুমি সেই সংখ্যা দুটাৰ পিছত তোমাৰ সোধা হয় যে কোনটো ডাঙৰ তেতিয়া তুমি কি কৰিবা যে সোঁফালে যিটো আছে সেইটো চাবা আৰু সোঁফালৰ সংখ্যাটো সদায় কি হয় বাওঁফালৰ সংখ্যাতকৈ ডাঙৰ হয় আৰু সেই সুবিধাটো তোমালোকে যাতে সেই সুবিধাটো কেতিয়াও ভুল নালাগে সেইকাৰণে সংখ্যা ৰেখাডাল এনেকুৱাকৈ গঠন কৰা হৈছিলে বা এনেকুৱা তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে দিয়া হৈছিলে আৰু এনেকৈ যদি তোমালোকে এনেকৈ লিখিব পাৰা এইখিনি যদি মই মচি দিলো তেতিয়া তোমালোকে কি লিখিব পাৰা 0 +-1 +-2 +-3 এই গোটেইবিলাকৰ মূল্য তোমালোকে কি ধৰিব পাৰা অখণ্ড সংখ্যা বুলি ধৰিব পাৰা এতিয়া আহিছে আকৌ নাম্বাৰ লাইনলৈ ঘূৰি আহিছো পৰিমেয় সংখ্যা এইবাৰ সব পৰিমেয় সংখ্যা কোনবিলাক হয় যিবিলাক সংখ্যাক আমি আগতে পাইছা তোমালোকৰ সংখ্যাটো মই জাস্ট ৰিপিট কৰাই দিছো যিবিলাক সংখ্যাক আমি q by q ফৰ্মত প্ৰকাশ কৰিব পাৰো আৰু q is not equal to 0 হয় যিবিলাক সংখ্যাক আমি p by q ফৰ্মত লিখিব পাৰো আৰু q is not equal to 0 হয় তেনেকুৱা সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ এতিয়া চোৱাচোন এই স্বাভাৱিক সংখ্যাবিলাকৰ তলত আমি যদি এনেকৈ 1 1 এটা লিখি দিওঁ কিবা পৰিৱৰ্তন পাবা নেকি নিশ্চয় একো পৰিৱৰ্তন নোপোৱা সি 1 1 হৈ থাকিব 2 2 হৈ থাকিব 3 3 হৈ থাকিব 4 4 হৈ থাকিব কিন্তু ইহঁতক আমি কি কৰিব পাৰো p by q ফৰ্মত প্ৰকাশ কৰিব পাৰো য'ত q is not equal to 0 হয় গতিকে এই স্বাভাৱিক সংখ্যাবিলাকক আমি কি বুলি ক'ব পাৰো পৰিমেয় সংখ্যা বুলি ক'ব পাৰো দ্বিতীয় কথা হ'ল পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাবিলাকৰ তলত যদি আমি 1 1 এটা দিও তেতিয়া কিবা পৰিৱৰ্তন হ'ব নেকি নিশ্চয় একো পৰিৱৰ্তন নহয় তেতিয়াহ'লে আমি এইবিলাকক কি বুলি ধৰিব পাৰো পৰিমেয় সংখ্যা বুলি ধৰিব পাৰো আকৌ যদি চাওঁ অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাবিলাকক কি হ'ব পৰিমেয় সংখ্যা হ'ব কাৰণ প্ৰত্যেকৰ তলত 1 1 দিলে ই p by q ফৰ্ম পাব আৰু q is not equal to 0 হ'ব তেতিয়াহ'লে আমি কি পালো স্বাভাৱিক সংখ্যা পালো পূৰ্ণ সংখ্যা পালো অখণ্ড সংখ্যা পালো পৰিমেয় সংখ্যা পালো আৰু কিবা আছে নেকি পৰিমেয় সংখ্যা এতিয়া চোৱা আমি যদি সংখ্যা ৰেখাটো চাওঁ ইয়াৰ পৰা এইফালে এইখিনি কি হয় স্বাভাৱিক সংখ্যা হয় 0 ৰ পৰা যদি এইফালে আমি ধৰো এনেকৈ কি হ'ব এই জেগাবিলাক কি হয় পূৰ্ণ সংখ্যা হয় এই গোটেইবিলাক যদি ইফালে ধৰো এইফালে ধৰো তেতিয়াহ'লে এইখিনি কি হ'ব অখণ্ড সংখ্যা হ'ব এতিয়া কথা হ'ল এইখিনি ঠাই 0 ৰ কাৰণে দিছো এইখিনি ঠাই 1 ৰ কাৰণে দিছো এইখিনি কিমান নম্বৰ আছে না এইখিনিতে এটা নম্বৰ এটা অংশ কি কৰি আছে ই ৰিপ্ৰেজেন্ট কৰি আছে এই যে ইয়াত আছে মই যেনিবা ইয়াতে দিলো এনেকৈ দাগ এটা দিলো দি ক'লো এইখিনি কি হয় তোমালোকে উত্তৰ দিবা স্যাৰ এইখিনি আধা হয় আধা মানে কি লিখো আমি 1/2 সো 1/2 বুলি ক'লে কেনেকৈ আহিব p by q আৰু ইয়াতে q is equal to q হৈ থাকিলে not equal to 0 হৈ থাকিলে গতিকে আমাৰ এই যে সংখ্যা ৰেখাৰ অন্য কিছুমান হেৰি আছে ঘৰ আছে এইবিলাক মাজে মাজে জায়গাবিলাক আছে এই গোটেই জায়গাবিলাকক কি কৰে একো একোটা নাম্বাৰ ৰিপ্ৰেজেন্ট কৰে আৰু যিবিলাক নাম্বাৰক আমি সাধাৰণতে এনেকুৱা প্ৰকাৰত বা p by q আকাৰত প্ৰকাশ কৰোঁ গতিকে এই স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাক বাদ দিয়াৰ পিছতো 1/2 1/3 9/7 11/17 এই যিমানবিলাক নাম্বাৰ আমি পাই থাকো এই নাম্বাৰবিলাকক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ তাৰমানে আমি কি পালো স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা সোমালে পূৰ্ণবিলাক অখণ্ড সোমালে অখণ্ড সংখ্যাবিলাক পৰিমেয় সংখ্যা সোমালে কিন্তু ইন্টারেস্টিংলি কি আছে সংখ্যা ৰেখাত আৰু কিছুমান সংখ্যা আছে যিবিলাক সংখ্যাক আমি কি কৰিব নোৱাৰো ইয়াতো অন্তৰ্ভুক্ত কৰিব নোৱাৰো ইয়াতো নোৱাৰো ইয়াতো নোৱাৰো ইয়াতো নোৱাৰো মানে তা p by q আকাৰতো প্ৰকাশ কৰিব নোৱাৰো যেতিয়া q is not equal to 0 হয় এতিয়া অলপমান কন্ট্ৰভাৰ্সি হ'ব আমাৰ কি কৰিব মেজৰ সেই সংখ্যাবিলাকৰ উদাহৰণ আমি কেনেকৈ দিওঁ √2 √3 পাই
এইবিলাকক আমি কি বুলি ধৰো অপৰিমেয় সংখ্যা বুলি ধৰো কাৰণ এইবিলাকক আমি কি কৰিব নোৱাৰি এইটো আমি ৰুটটোক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো √3 আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো পাইটো কিন্তু ইচ্ছা কৰিলে তোমালোকে ক'ব পাৰা পাইটো আমি 22/7 এইটো হয় p/q আকাৰত হৈ গ'ল q is not equal to 0 হয় তেতিয়া তোমালোকে ক্লাস 9 তে পোৱা আকৌ এটা অপৰিমেয় সংখ্যালৈ যাব পাৰিবা যে যিবিলাক p/q আকাৰৰ সংখ্যা সদায় কি হয় নন টাৰ্মিনেটিং নন ৰিপিটিং হয় তাৰ ডেসিমেল এক্সপ্ৰেশনটো সদায় কি হয় দশমিক বিস্তাৰণটো সদায় নন টাৰ্মিনেটিং নন ৰিপিটিং এটা মানে কেতিয়াও শেষ নহয় আৰু কেতিয়াও কি নহয় ই ৰিপিট নহয় তেনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ধৰো অপৰিমেয় সংখ্যা বুলি ধৰো এতিয়া চোৱা আমি পাঁচটা সংখ্যা পালো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু এই আটাইবিলাক সংখ্যা এই গোটেইবিলাক যিমান সংখ্যা আছে ইয়াতে সেই গোটেইবিলাক সংখ্যাকে আমি একেলগে কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ আৰু এই বাস্তৱ সংখ্যাৰে দুটামান ধৰ্ম আমি আমাৰ এই গণিতৰ প্ৰথম অধ্যায়ত আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম বাস্তৱ সংখ্যাৰ লগত সংগতি ৰাখি বা বাস্তৱ সংখ্যাৰ লগত সংগতি থকা এটা প্ৰমেয়িকা মানে কি আচলতে উপপাদ্য এতিয়া আমি কি কৰিম ইউক্লিডৰ বিভাজন উপপাদ্য বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি আলোচনা কৰিম এই প্ৰমেয়িকাটোত কি কৈছে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে আমি আন দুটা সংখ্যা q আৰু r পাওঁ যত a is equal to bq plus r আৰু 0 is less than equal to r is less than b তাৰমানে আমি যিকোনো দুটা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা a আৰু b যদি লওঁ তেতিয়াহ'লে তাৰ লগত সংগতি ৰাখি আমি আন দুটা সংখ্যা পাওঁ q আৰু r এটা তোমালোকৰ মনত প্ৰশ্ন লাগিছে a আৰু b ৰ লগত আকৌ দুটা সংখ্যা আমি কেনেকৈ পাম চোৱা এইটো আমাৰ কি বিভাজন প্ৰমেয়িকা আমি অলপ বেগত যাওঁ আমি অলপ পিছলৈ যাই মই কি কওঁ যিকোনো দুটা অখণ্ড সংখ্যাৰ কাৰণে আমি আন এটা সংখ্যা পাওঁ আমি সেইটো কথা বুজি পোৱা নেকি তোমালোকে চোৱাচোন আমি যদি 2 আৰু 3 এনেকৈ দুটা সংখ্যা ললো এই দুটা কি ললো আমি অখণ্ড সংখ্যা ললো এতিয়া এই দুটা অখণ্ড সংখ্যাৰ লগত আমি আন এটা অখণ্ড সংখ্যা পাওঁ যাক আমি কি বুলি কওঁ q is equal to a plus b বা যাক আমি কি কৰিব পাৰো 2 plus 3 is equal to 5 ইয়াত চোৱা আমাৰ হাতত সংখ্যা আছিল a আৰু b কিন্তু আমি প্লাস কৰি দিয়াৰ লগে লগে আমি আন এটা সংখ্যা পালো সেইটো হ'ল 5 তাৰমানে যিকোনো দুটা সংখ্যাৰ কাৰণে আমি যদি যোগ ব্যৱহাৰ কৰো তেতিয়াহ'লে আমি আন এটা সংখ্যা পাওঁ তেনেকৈ বিয়োগত যদি চাওঁ আমি 3 - 2 বা আমি যদি 2 - 3 চাওঁ তেতিয়াহ'লে আমি কি পাম এই 2 3 কাৰণে আমি এটা অন্য এটা সংখ্যা পাম সেইটো ইয়াত পাম আমি 1 ইয়াত পাম আমি -1 তাৰমানে কি পালো আমি যিকোনো দুটা অখণ্ড সংখ্যাৰ বাবে আমি ঘূৰি এটা তৃতীয় সংখ্যা বিচাৰি পালো তেনেকৈ যদি আমি পূৰণ কৰো পূৰণটো পাম আমি 2 * 3 আমি কি পালো 6 বা 3 * 2 আমি কি পালো 6 এতিয়া যদি আমি বিভাজনলৈ কি আহো আমি যদি হৰণ কৰো তেতিয়া কি পাম চোৱাচোন আমি হৰণ কৰি চাম হৰণ কৰিলে আমি কি পাম চোৱা আমি যদি এতিয়া 3 2 ৰে হৰণ কৰো কি পাম আমি ইয়াত 2 1 * 2 আৰু বাকি থাকিল 1 তাৰ মানে আমি 3 আৰু 2 কাৰণে আমি কি পালো অন্য দুটা সংখ্যা পালো 1 আৰু 1 মানে নহয় এই কথাটো কি কৈছে যে আমি এই দুটা সংখ্যা যদি লওঁ আমি যদি যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা লওঁ তেতিয়াহ'লে আমি কি পাওঁ অন্য দুটা সংখ্যা পাওঁ সেইটো হ'ল 1 আৰু 1 ইয়াতে পাইছো আমি 1 আৰু 1 আৰু আমি সাংকেতিকভাৱে কি ধৰিছো আমি q আৰু r ধৰিছো ইয়াতে ab কি ab ক আমি কি বুলি ধৰিছো 3 আৰু 2 বুলি ধৰিছো ab ক যেতিয়া আমি 3 আৰু 2 বুলি ধৰিছো আৰু আমি হিহঁতক বিভাজন কৰিছো ডিভাইড কৰিছো হৰণ কৰিছো তেতিয়া আমি কি পাইছো অন্য দুটা সংখ্যা 1 আৰু 1 পাইছো ইয়াত তোমালোকে ভাবিছো দুইটা দেখোন একে 1 এ পাইছো চোৱাচোন আমি বেলেগ সংখ্যা এটা কৰো 7 বাই যেনিবা কৰিলো মই 5 কি পাম ইয়াত পাম 1 ইয়াত পাম 2 চোৱা গতিকে আমি যিকোনো দুটা যদি অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা লওঁ তেতিয়াহ'লে সেই দুটাৰ কাৰণে আমি অন্য দুটা সংখ্যা q আৰু r পাওঁ আৰু ইয়াত কি কৈছে যত a is equal to bq plus r ইয়াতে এটা সম্পৰ্ক দিছে এই সম্পৰ্কটোকে আমি কি বুলি কওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কওঁ সম্পৰ্কটো কেনেকুৱা a is equal to bq plus r এটা সূত্ৰখন হয়নে নহয় ইয়াতে আমি কি পাইছো 3 পাইছো 3 is equal to আমি কি লিখিব পাৰো 2 into 1 plus 1 ইয়াতে 7 ৰ কাৰণে কি লিখিব পাৰো 7 is equal to
5 into 1 plus 2 চোৱা ইয়াতে আমি কি ধৰিছো a a b a q a r আমি লিখিছো সম্পৰ্কটো কেনেকৈ 7 is equal to 5 into 1 plus 2 গতিকে এই বস্তুটো কি আমাৰ কৈছে এই যে আমি দুটা সংখ্যা লওঁ যিকোনো দুটা যেতিয়া সংখ্যা লওঁ আমি এই যিকোনো দুটা সংখ্যাৰ কাৰণে এই সম্পৰ্কটো সদায় ভ্যালিড হয় এই সম্পৰ্কটো সদায় সত্য হয় আৰু সেই কাৰণে এই কি নাম দিছে প্ৰমেয়িকা বা উপবাদ্য নাম দিছে কথা আছে আমি কিমান সংখ্যাৰ কাৰণে কিমান বাৰ কৰিম সেই কাৰণে গাণিতিকভাৱে আমাৰ কি কৰিছে সাংকেতিকভাৱে লিখিছে যে আমি যদি যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b লওঁ তেতিয়ালে সিহঁতৰ কাৰণে আমি q আৰু r পাওঁ যাতে a is equal to bq plus r এখিনি দেখে ক্লিয়াৰ এতিয়া তোমালোকক খোজা লাগিব এইটো আকৌ কি দিলে 0 is less than equal to r is less than b এইটো কি দিলে চাওচোন এইটোৰ কাৰণে এতিয়া ধৰি ললো আমি যিকোনো দুটা সংখ্যা আমাক লাগে আমাক কি লাগে a আৰু b লাগে আমি চেষ্টা কৰিম আমি ইয়াতে কি কৈছো ইয়াতে মই কৈছো যে এইটো সদায় কি ৰিমাইন্ডাৰ এইটো অলপমান কোৱেশ্চন বা এইটো আমি কি বুলি কওঁ ভাগফল বুলি কওঁ এই অংকটো যদি চাই এইটো যদি আমি গাণিতিকভাৱে বা অংক আকৃতিত প্ৰকাশ কৰোঁ তেতিয়ালে এইটো কি হ'ব এইটো কি হ'ব ভাজ্য হ'ব দুইটো ভাজক হ'ব এইটো ভাগফল হ'ব এইটো বা কি হ'ব তাৰমানে আমাৰ কি হয় যেতিয়া আমি ডাঙৰ সংখ্যা এটা সৰু সংখ্যা দি হৰণ কৰিম তেতিয়া আমি সদায় কি পাওঁ এটা ভাগফল পাওঁ আৰু এটা বাকি পাওঁ আৰু এই বাকিটোৰ মানটো কি বুলি কৈছে এই বাকিটোৰ মান কৈছে 0 নাই বা 0 কৰি ডাঙৰ হ'ব কিন্তু বিট কৰি সৰু হ'ব হয় না আমি দুটামান উদাহৰণ লৈছো এতিয়া সব তোমালোকৰ সুবিধাৰ কাৰণে মই লৈছো যেনিবা 18 19 20 21 22 23 তোমালোকে যিমান ইচ্ছা ইমান ল'ব পাৰা কথা নাই প্ৰতিটো ক্ষেত্ৰতে আমি এপ্লাই কৰিছাম এতিয়া যদি মই 18 এই গোটেইটা সংখ্যা আমি কি বুলি ধৰো প্ৰত্যেকবাৰ ক্ষেত্ৰতে আমি ইয়াক a বুলি কৈছো এই সংখ্যাকেইটা কি হয় a এটা a এর কাৰণে তোমালোকে b এটা সিলেক্ট কৰা তোমালোকে নিজাভাৱে সিলেক্ট কৰা নাইবা মই তোমালোকক সিলেক্ট কৰি দিছো ধৰি লোৱা b টো মই কি বুলি কৈছো 3 বুলি কৈছো তেতিয়ালে আমাৰ এইটো অংক কেনেকৈ লিখিব পাৰিম আমি এইটো অংক আমি কেনেকৈ লিখিব পাৰিম যদি আমি a আকৃতিত লিখিব লাগে আৰু আলটিমেটলি আসলে আমি কি কৰিব লাগে এইটো হৰণ কৰি চাব লাগে ইয়াত আমি কি পালো এটা সংখ্যা পালো 6 আৰু বাকিটো পালো 0 তাৰ মানে 18 টো আমি কি বুলি লিখিব পাৰো ইচ্ছা কৰিলে যদি এটো a হয় যদি এটো আমি b বুলি ধৰো তেতিয়ালে আমি এটো লিখিব পাৰিম এনেকুৱা a bq plus r ফৰ্মত যদি লিখিব লাগে আমি কেনেকৈ লিখিম 3 into 6 plus 0 একে ফৰ্মত আমি এটো যদি a বুলি ধৰো এটো যদি b বুলি ধৰো তেতিয়ালে আমি কি লিখিব লাগিব এটো আমি লিখিব লাগিব এনেকৈ 3 into 6 plus 1 এটো যদি ধৰো আমি কেনেকৈ লিখিব লাগিব 3 into 6 plus 2 এটো যদি লিখো আমি কি লিখিব লাগিব চোৱাইবা এবাৰ আমাৰ কি 3 7 গুণ 21 ইয়াত বাকি নাই এটো যদি আমি কি লিখিব লাগিব 3 into 7 plus 1 এটো যদি আমি কি লিখিব লাগিব 3 into 7 plus 2 ইন্টারেস্টিংলি যদি ইয়াৰ পিছত লেখা 24 কি লিখিব লাগিব তোমালোকে 8 in 3 into 8 plus 0 আৰু যদি ইয়াৰ আগৰ সংখ্যা দল জানিব আমি 17 ললো এফালে তেতিয়ালে কি হ'ব এটো 3 into 5 plus 2 সো আসল আমি প্ৰতিটো ক্ষেত্ৰত ৰিমাইন্ডাৰ কি পাইছো সো প্ৰতিটো ক্ষেত্ৰত আমি ৰিমাইন্ডাৰ কি পাইছো 0 1 2 0 1 2 0 1 2 এনেকৈ কি হৈ থাকিব ই ৰিপিট হৈ থাকিব কিন্তু প্ৰতিটো ক্ষেত্ৰতে কি হ'ব ই 0 1 আৰু 2 হে হ'ব সো এই কাৰণে কি হৈছে প্ৰতিটো ক্ষেত্ৰতে আমি 0 পাম বেলেগ সংখ্যা এটা যদি লোৱা তোমালোকে তাতো কি পাবা তোমালোকৰ ষ্টাৰ্টিংটো কি দি আৰম্ভ হ'ব 0 দি আৰম্ভ হ'ব আৰু ষ্টাৰ্টিংটো কৰি নহয় যিকোনো এটা ভ্যালু কি হ'ব 0 হ'ব তাৰ যদি তোমালোকে ক্ৰমিক নম্বৰ বিলাক বাছি যোৱা তোমালোকে এইফালে কি পাই থাকিবা 0 1 2 এনেকৈ পাই থাকিবা এতিয়া কথা ইয়াতে চোৱা 0 হৈছে আৰু 0 তকৈ ডাঙৰ হৈছে চোৱা 0 এটো 0 তকৈ ডাঙৰ এটো 0 তকৈ ডাঙৰ এটো আকৌ 0 এটো আকৌ 0 তকৈ ডাঙৰ আকৌ 0 তকৈ ডাঙৰ কিন্তু থাৰ্ড অপচনটো আমি কি পাওঁ ই কেতিয়াও কিন্তু কি হোৱা নাই 3 হোৱা নাই b ভ্যালুটো কেতিয়াও টাচ কৰা নাই মানে r ৰ ভ্যালু কেতিয়াও কি হোৱা নাই 3 হোৱা নাই মানে b হোৱা নাই সেই কাৰণে আমি এইটো সাংকেতিকভাৱে কি লিখিছো যে 0 is less than equal to r 0 টো কি হ'ব less than r ত কৰি less than হ'ব নাইবা r ৰ ইকুৱেল হ'ব আনহাতে r টো সদায় কি হ'ব বিট কৰি সৰু হ'ব এইখিনি হ'ল আমাৰ ইউক্লিডছ ডিভিজন লেম্মাৰ মূল কথা তাৰমানে আমি কি জানিব লাগিল আমি আসলে জানিব লাগে যেটো গাণিতিক প্ৰকাশ ৰাখে কাৰণ এই গাণিতিক প্ৰকাশ ৰাখিতে আমি পৰৱৰ্তী পৰ্যায়ত গণিতত বা অংকত আমি ব্যৱহাৰ কৰিবলৈ যাম এইখিনিলৈকে হ'ল তোমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা
এতিয়া কথা আমাক এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কেলে লাগে বা কি কি ক্ষেত্ৰত আমি ইউজ কৰিম এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৰ সহায়ত আমি কি কৰিব পাৰো ইচ্ছা কৰিলে গসাগু উলিয়াব পাৰো গসাগু মানে কি গৰিষ্ঠ সাধাৰণ গুণনীয়ক নাইবা আমি কেতিয়াবা কি কৰো গসাউ বুলি লিখো আৰু হেতুক আমি কি বুলি কওঁ গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াৰ লগে লগে তোমালোকে এটা নতুন শব্দ পাবা এই শব্দটোক আমি কি বুলি কওঁ কলন বিধি বুলি কওঁ হেতুক এনেকৈ কয় ইউক্লিডৰ বিভাজন কলন বিধি আচ্ছা ইউক্লিডটো বুজি পালো এজন গাণিতিজ্ঞৰ নাম বিভাজনটো বুজি পালো হৰণ এবাৰ আমি নতুন শব্দ এটা পালো কলন বিধি এই কলন বিধিটো কি এই কলন বিধিটো ইংৰাজীত কি বুলি কয় এলগৰিথম বুলি কয় তোমালোকে এই শব্দটো পাইছা কি জানে যিবিলাকে কম্পিউটাৰৰ ক্লাছ লৈছা বা কম্পিউটাৰ তোমালোকে শিকিছা কেতিয়াবা তেতিয়ালে এই শব্দটো তোমালোকে খুব পাইছা এলগৰিথম এই শব্দটো কম্পিউটাৰত ব্যৱহাৰ হয় এনেকুৱাকে যে যেতিয়া কোনো এটা সমস্যা আমি সমাধান কৰিবলৈ যাওঁ আমাৰ সমস্যাটোৰ শেষ বিন্দুত আমি উপনীত হ'ব লাগে তেতিয়ালে আমি কম্পিউটাৰটোত কি কৰিব লাগে কিছুমান নিৰ্দিষ্ট ষ্টেপৰ মাজেদি আমি পাৰ হৈ যাব লাগে এই নিৰ্দিষ্ট ষ্টেপৰ যিটো সমষ্টি এই সমষ্টিটোক আমি কি বুলি কওঁ এলগৰিথম বুলি কওঁ তেনেকুৱাকে গণিততো আমি মই মাত্ৰ ক'লো তোমালোকক যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ইউজ কৰি আমি কি কৰিব পাৰো দুটা সংখ্যা গসাগু উলিয়াব পাৰো এতিয়া কথা আছে গসাগু উলিয়াম বুলি কওঁতে আমি উলিয়াব নোৱাৰো গসাগু উলিওৱাৰ কাৰণে আমি কিছুমান কি কৰিব লাগিব নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আমি আগবাঢ়িব লাগিব নিৰ্দিষ্ট কিছুমান স্তৰ আমি অতিক্ৰম কৰিব লাগিব আৰু সেই সময়ত আমি কি কম গসাগুটো পাম এই যে নিৰ্দিষ্ট স্তৰবিলাকৰ সমষ্টি যিবিলাক স্তৰৰ মাজতে আমি গসাগুটো পাম সেই স্তৰবিলাকৰ সমষ্টিটোক আমি কি বুলি কম ইউক্লিডৰ বিভাজন কলন বিধি আৰু ইউক্লিডৰ বিভাজন কলন বিধিটো মূলতঃ ব্যৱহাৰ হয় দুটা সংখ্যাৰ গসাগু উলিওৱাৰ কাৰণে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত কথাখিনি বুজি পালা এতিয়া চাব তোমালোকক মই কৈ আছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন কলন বিধি কৈ আছো এতিয়া এই কলন বিধি মানে কি কলন বিধি মানে হয় কিছুমান স্তৰৰ সমষ্টি আৰু এই স্তৰবিলাক কি স্তৰবিলাকৰ সমষ্টিটো আমি কিয় লাগে আমি দুটা সংখ্যা গসাগু পাবৰ কাৰণে লাগে এতিয়া আমি কি লিখিম স্তৰবিলাক কোনবিলাক স্তৰ বা কোনবিলাক স্তৰৰ মাজেদি পাৰ হৈ গ'লে আমি দুটা সংখ্যাৰ গসাগু উলিয়াব পাৰো সেই স্তৰবিলাক আলোচনা কৰিম